কোন আহিছিলে মা? আৰু ইমান খঙত কিয় আছা? নুসুধিবি মোক একো, মইহে সুধিব লাগে তহঁতক। এইবোৰ কি চলি আছে হা? তহঁতে ইমান দিনে মোৰ পৰা কিবা লুকুৱাই ৰাখিছিলে ন? কি কথাবোৰ কৈ থাকা বাৰু? নুসুধিবলৈ আহিছ হা তই? মই আজিহে গম পাইছোঁ তহঁতে মনে মনে কি কথা পাতি থাক। অ' মা, এনেই উল্টা পুল্টা কথা কিছুমান কৈ নাথাকিবা। যি সুধিছোঁ তাক কোৱাচোন। আহিছিল কোন? আৰু ইমান জল্দি গুচি গ'ল যে? ছোৱালী এজনী আহিছিল, কৈ থৈ গৈছে কথা কিছুমান। কোন হয়নো? মই চিনি পালেহে ক'ব পাৰিম কোন হয়। তহঁতি যি ঘৰলৈ গৈছিলি সেই ঘৰ মানে প্ৰতিষ্ঠা কিমান বদনাম উলিয়াইছে তই জাননে? বাৰ বদনাম আকৌ কোনে উলিয়াব বাৰু? এনেই ক'ব নেকি ছোৱালীজনী? কিমান বেয়া বেয়া কথা উলিয়াইছে ঠিক নাই আৰু। এইখন জীয়ৰী ছোৱালীজনী বদনাম যদি এনেকৈ ওলাবলৈ হয়, বিয়া বাৰু ঠিক হ'বলৈ আছেই। উফ মা, বেছিকে চিন্তা কৰিছা। তেওঁলোক তেনেকুৱা মানুহ নহয়, বহুত ভাল হয়। যদি সিহঁতি ভাল হয় তেন্তে তহঁতি বেয়া নেকি? মা, এতিয়া মা মা কৰি নাথাকিবি। সিহঁতৰ ডাঙৰ ল'ৰাটো আমাৰ প্ৰতিষ্ঠাই ফচাবলৈ চেষ্টা কৰিছে বুলি উলিয়াইছে। কি? নয়নদাহঁতে তেনেকৈ উলিয়াইছে? মই কোনো নয়ন ছোৱালীক চিনি নাপাওঁ। মই মুঠতে থিৰাং কৰিলোঁ মই সিহঁতৰ ঘৰলৈ যাম। মোৰ ছোৱালীজনীৰ জীৱনটো মই ধ্বংস হ'বলৈ নিদিওঁ। ঠিককে দি থৈ আহিম এহেকা। বা তই আহিলি? কি হ'ল ইমান মুদত আছে যে চব? ভালে কৰিলি তই আহিলি, ব'ল এঠাইলৈ যাব লাগে। মা, এতিয়া ক'তো যাবলৈ দৰকাৰ নাই। মই কাকো সোধা নাই, কৈছোঁহে। কচোন মোক কি হ'ল? নাজানো, কোনোবা আহিছিল আৰু মাক বোলে কৈছে নয়নদাই আৰু সিহঁতৰ ঘৰৰ মানুহে তোৰ কথা বদনাম উলিয়াইছে। মোৰ কথা বদনাম উলিয়াইছে? এইটো হ'বই নোৱাৰে। সিহঁতৰ ঘৰৰ মানুহ চব মোৰ লগত ইমান ভাল, মোৰ কথা আকৌ বদনাম কিয় উলিয়াব? তেন্তে কোনোবাই আহি এনেই কৈ থৈ যাব নেকি এইবোৰ কথা? তোৰ জীৱনটো বচাবলৈ তোৰ ভাল ভাবি কোনোবাই কৈছে, বুজিছা নাই? এনেই তোৰ বদনাম উলিয়াব কিয়? নহ'লে কেনেবাকে তোৰ সিহঁতৰ ল'ৰাটোৰ লগত কিবা আছে নি আকৌ? মা, কিনো কুৱেশ্যন সুধি থাকা বাৰু? তেনেকুৱা বাৰ একো নাই। তোক সোধা নাই মই, তই মনে মনে থাক। তোক সুধি আছোঁ মই কিবা এটা, মান নামাত কিয়? মা, তেনেকুৱা একো নাই, কিন্তু মই এইটোও জানো যে তেওঁলোকৰ ঘৰৰ মানুহে মোৰ কথা বেয়াকৈ নুলিয়ায়। এইকেইদিনতে মই সিহঁতৰ ঘৰৰ ছোৱালীজনীকো লগ পাইছোঁ। কিমান ভালকৈ কথা পাতিছে মোৰ লগত। তোমাক কোনোবাই এনেই কৈ থৈ গ'ল। চিনি নোপোৱা কোনোবাই তোমাক কিবা এটা কৈ থৈ যাব, বিশ্বাস কৰি ল'বা নেকি? মই এইবোৰ একো নাজানো। মুঠতে মোৰ লগত ওলা, সিহঁতৰ ঘৰলৈ যাওঁ, ডাইৰেক্ট কথা পাতিম। তই এজনী জীয়ৰী ছোৱালী, তোৰ বদনাম ওলালে মই কিমান লাজ পাম। চবেই মুখ আহিব। মাক অকলশৰীয়াৰ কাৰণে ছোৱালীক ভাল সংস্কাৰ দিব নোৱাৰিলে বুলি ক'ব। দুখটো এনেই তোৰ গাত দিব। মই তোৰ ভুল আছে বুলি কোৱা নাই, মই নাভাবোঁ তেনেকৈ। কিন্তু সিহঁতে তোৰ কথা বেয়াকৈ কিয় উলিয়াব সেইটো মোক লাগে। যোনজনী ছোৱালী আমাৰ ঘৰলৈ আহিছিল তাইক তুমি আগতে দেখিছানে? মই নাই দেখা। ঠিক আছে, তুমি সিহঁতৰ ঘৰলৈ যাব বিচাৰা? অ'কে, কাইলৈ যাম। এতিয়া বহুত দেৰি হ'ল ন? অঁ মা, বায়ে ঠিকেই কৈছে। এতিয়া যোৱাটো ভাল নহ'ব, কাইলৈ যাম দিয়া। ঠিক আছে, কাইলৈ কিন্তু কোনেও মানা নকৰিবি, যামেই মই। মোৰ প্ৰশ্নৰ উত্তৰ মোক লাগিবই। কোন হয় তয়ো গম নাপালিনে? কি কৰি থাকোনো ভিতৰত সোমাই? ক'ত কি হৈছে একোৱে গম নাপাওঁ, অকল মোবাইললৈ সোমাই থাকিব জানো। এতিয়া মোকেই বকি থাক, আৰু একোতো উপায় নাই। তই দেখি আছিল নেকি মই মোবাইলত সোমাই আছিলোঁ নে বেলেগ ক'ৰবাত সোমাই আছিলোঁ? চাহ দে, এনেই মাথাটো গৰম হৈছে। কাজিয়া কৰিবলৈ মোৰ হ'লে অলপো মন নাই। মই বিচাৰিছোঁ হা, কথা ফাৰ্ষ্টে কোনে কেনেকৈ কৈছে চাই ল'বি। হ'ব দেচোন, গৰমখনত ঘৰ আহি সোমাইছোঁহি, এইবোৰ শুনিলে কাৰ মাথা বেয়া নহয় কচোন? তই একেবাৰে গম নাপালি নে কোন আহিছিল? মাতটো শুনিতো এনেকুৱা লাগিলে এনেই মৃদুস্মিতাই হ'ব লাগিব। আচ্ছা, তাই চাগে এইবোৰ জানি বুজিয়ে কৰিছে। গম পালে যে নয়নদাই তোক ভাল পায় বুলি। ইমান ডাঙৰকৈ নকবি পাগলী। মায়ে এইবোৰ শুনিলে মোৰ মাথাটোক চুবাই পেলাব। এদিন নহয় এদিন গম পাবই লাগিব ন। কিন্তু এতিয়া ৰাইট টাইম নহয় ৰ। কাইলৈ যাম বুলি কৈছে নহয়, কি কৰোঁ বাৰু? যোৱাটোৱে ভাল হ'ব। যদি তাই এইবোৰ কৰি আছে সিহঁতেও গম পাব লাগে। জানো পাই, মই হ'লে একোৱে ভাবি পোৱা নাই। মা, মই কথা এটা ভাবিছোঁ। কি কথা ভাবিছনো? কাইলৈ প্ৰতীক্ষা বাৰ ঘৰলৈ আমি গুচিয়ে যাওঁ নেকি? কি? প্ৰতীক্ষা ঘৰলৈ যাবি? অঁ আইতা, প্ৰতীক্ষা বাক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিম নহয়। কি? এইটোচোন বহুত ভাল কথা। মই গমেই নাপাওঁ যে এইবিলাক। অঁ আইতা, তোমাক নকওঁ বুলি কোৱা নাছিলোঁ, ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ। ডাইৰেক্ট বোলো বিয়া দিনাহে ক'ম আৰু আইতা। আইঅ', তাৰ আগত যেনিবা মই গমহে নাপালোহেঁতেন। তেন্তে ময়ো যাম আকৌ। নালাগে আইতা, তুমি পাছত যাবা, কাইলৈ যাব নালাগে। তুমি সম্পূৰ্ণ ঠিক হোৱাই নাই, বিষবোৰো সম্পূৰ্ণ ঠিক হোৱা নাই। গাড়ীত যাব নালাগে ইমান দূৰ। মই একদম ঠিক আছোঁ, তহঁতি এনেই মোক বেমাৰী বুলি নাভাবিবি দেই হ'লে। তুমি একদম সুস্থ আইতা, তোমাক বেমাৰী বুলি ভবা নাই। কিন্তু কাইলৈ নালাগে, পাছত যাবা। হ'ব দে, পাছতে যাম আৰু তেন্তে। মই এইটো শুনিয়ে বহুত সুখী। বোৱাৰী মাজনীৰ কথা মানি ল দেই। যা কাইলৈ প্ৰতীক্ষা ঘৰলৈ, বিয়াৰ কথা একদম পাতি আহ আৰু ফিক্স কৰি আহিবি দে। আইতাৰ ফূৰ্তিটো দেখিছ? এইটো কথা কিন্তু দাদায়ো গম নাপায়। কমহে আজি ৰাতিকে তাক। শুভ কামত বেছি দেৰি কৰাটো বেয়া। ইফালে প্ৰতীক্ষা বাৰ মাকেও যদি বেলেগ ল'ৰা চাইছে তেতিয়া কি হ'ব? সেইটো হয় বাৰু, ঠিকেই ভাবিছ। বেলেগ ল'ৰা যদি চাইছে
তেতিয়া গোটেই জেংহে হ'ব। ছোৱালীজনী ইমান ভাল, পচন্দটো চবেই কৰিব। সেইবোৰ ভাবিয়ে মই কাইলৈ যোৱা ডিচিশ্যনটো লৈছোঁ। খবৰ নিদিওঁ বুজিছা, ডাইৰেক্ট ঘৰত গৈ ওলাম আৰু। কিন্তু ঘৰটো চিনি পাম কেনেকৈ? দাদাই চিনি পায় নহয়, তুমি এইবোৰ টেনশ্যন কিয় লৈছা? মই এইটোৱে চিন্তা কৰি আছোঁ, মাকে না বুলি নক'লেই হয় আৰু। নকয় কেলৈ ক'ব আকৌ? মাকেও নিজৰ ছোৱালী সুখখনে বিচাৰিব। প্ৰতীক্ষাই যদি আমাৰ নয়নক পচন্দ কৰে আৰু ইয়াত কোনোবাই মানা কৰিবলগীয়া একো কথা নাই নহয়। মই কৈছোঁ হেৰৌ, না নকয়। তহঁতি মুঠতে কাইলৈ যায়েই আৰু। কিমান দিন ছোৱালীজনীক দেখাও নাই, লগো পোৱা নাই। যাবলৈ মন আছিল, নালাগে বুলি কৈছোঁ যেতিয়া হ'ব দে, নাযাওঁ আৰু। তেন্তে ফিক্স দেই, কাইলৈ আমি প্ৰতীক্ষা বাৰ ঘৰলৈ যাম। আৰু দাদাক কোনেও ক'ব নালাগে, তাক কিন্তু এইটো নিউজ ময়ে দিম। হ'ব দে, তই কবি বাৰু। তোৰ মুখেৰে শুনিহে সি বেছি ভাল পাব। দেখিছে মা, তাইৰো কিমান ফূৰ্তি। ককায়েকৰ সুখৰ কাৰণে তাই যে চব কৰিব পাৰে। প্ৰথমতেতো তাই মৃদুস্মিতাৰ কথাই ভাবি আছিলে। যেতিয়াই তাই গম পালে যে ককায়েকে মৃদুস্মিতাক নহয় প্ৰতীক্ষাকে পচন্দ কৰে, প্ৰতীক্ষাক লগ কৰি মেলি তাইৰ লগত চব ঠিকো কৰিলে। ভনীয়েক হ'লেতো এনেকুৱাহে হ'ব লাগে। সেই মৃদুস্মিতাজনীহে উল্টা পুল্টা কৰিছিলে। আমাৰ এই গাত একো দুখ নাই। সেইটোৱে আকৌ, লোকৰ কথা শুনিনো কিবা কৰিব লাগেই কেলে? তাইও ভুল আছে বুলি গম পাই কাৰণেহে ইমানখিনি লাগি আছে আকৌ। তাই অকল এইটোৱে চিন্তা কৰি আছিলে, তাইৰ কাৰণে যদি ককায়েকে ককায়েকৰ সুখকণ নাপায় কি হ'ব। সেইটো কাৰণে চব ভাবি মেলি এতিয়া কাইলৈ যোৱাৰ কথা কৈছে। মই তাইৰ কথা জানো নহয়। ককায়েকেও ভনীয়েকক কম ভাল পায়নে? ভনীয়েক ককায়েক সদায় এনেকুৱা হ'ব লাগে। তই আকৌ সেইবোৰকে ভাবি আছ ন? নাভাবোঁ বুলিলেও মনলৈ আহি আছে নহয়। সঁচাকৈ যদি তেনেকুৱা কিবা ওলাইছে মই কি কৰিম বাৰু? আৰু মই মাক মিছা কথাও ক'লোঁ। নয়নদাৰ লগত একো নাই বুলি নে? একোতো নাই, কিন্তু ফিলিংছটো আছে ন। মই তাৰ লগত ৰিলেশ্যনশ্বিপত নাই নহয়। মই যে তাক লাইক কৰোঁ সেইটো গমেই নাপায়। কিন্তু সি তোক ভাল পায় ন। ভনীয়েকে লগ কৰি তোৰ লগত কিমান ভালকৈ কথা পাতিছিল। এইবোৰৰ পাছতো তই কোনোবা ষ্ট্ৰেঞ্জাৰে কোৱাৰ কথা কিয় বিশ্বাস কৰিছ বাৰু? মোৰ মালেহে চিন্তা হৈছে। তাত গৈ যদি ডাঙৰ হাংগামা হৈ যায় তেতিয়া কি কৰিম? কিমান লাভ পাম বাৰু? আমাৰ মা ইমান কাজিয়াখোৰ নহয়, তাত গৈ যে হাংগামা কৰিব। ক'ত কেনেকৈ বিহেভ কৰিব লাগে, ক'ত কি কথা ক'ব লাগে বহুত ভালদৰে জানে। তই এইবোৰ মাথা মাৰি নাথাক এনেই এনেই। মই কিবা মাক তেনেকৈ কৈছোঁ নেকি? তয়ো বৰ বেলেগ বেলেগ কথাবোৰ কৈ দিয় পাই। তয়ো বেলেগ বেলেগ কথাবোৰ ভাবি নাথাকিবি তেন্তে। আজিলৈকে মোৰ এটা কথাও ওলোৱা নাই বেয়াকৈ। সঁচাকৈ যদি তেনেকৈ কিবা বদনাম ওলাবলৈ হয় মই ক'ত মুখ লুকাম হা? কোনোবাই উলিয়াবলৈ সাহস কৰি দেখাওকচোন কি অৱস্থা কৰিম। বৰ গুঞ্জিজনী ওলালে তাই। হ'বই লাগিব গুঞ্জি, বুজিছ? আজিকালি ভয়ত মুখ লুকুৱাই লাভ নাই। তয়ো হ'বলৈ শিক অলপ অলপ। এনেকৈ ভোলা ভালা হৈ থাকিলে নহয় সদায়। কোনোবাই ভুল কিবা ক'লে উল্টাই ঠিকছে গালত চৰ পৰি যোৱাকৈ কথা ক'ব লাগে। কথাৰে এতিয়া মানে গালত চৰো পৰে। কলিযুগত চব পচিবল। বৰ কথা ক'বলৈ আহিছে তাই। ইমান চিন্তা কৰি নাথাকেও, এজনী চিঞৰ মৃদুস্মিতাই হ'ব লাগিব কৈছোৱে মই। তাইনো বাৰু মোৰ লগত এইবোৰ কৰি কি পাব? তেতিয়াহে বিশ্বাস কৰি পিনে তই নয়নৰ লগত চব খতম কৰিবি, আকৌ কাজিয়া কৰিবি। বুজি পোৱা নাই নি তাই প্লেনিংটো? কিন্তু মইতো নয়নক সোধাটোতো সুধিমেই। আৰু সিনো কি ইমান ধুনীয়াটো, তাৰ কাৰণে ইমান পাগল হৈ আছেনে? যেনেকৈ তই হৈ গ'লি তাই আগৰ পৰা হৈ আছিল। মই একো পাগল ছাগল হোৱা নাই দেই। সি মোক পচন্দ কৰে বুলি গম পোৱাৰ পাছতে মোৰ তালৈ ফিলিংছ আহিছিল। আগৰ পৰা তাক দেখিয়ে পাগল হৈ থকা নাই মই। কিন্তু তাই হৈ আছিল, কি কৰিবি আৰু। এইজনীও কম নহয় দেই। ধনী ঘৰৰ ছোৱালী নিচিনাই লাগেচোন দেখাত। অলপো চেল্ফ ৰেচপেক্ট বোলা বস্তুটো নাই। যোনটো ল'ৰাই তাইক ইগন'ৰ কৰে সেইটো ল'ৰাৰ পাছত পৰি আছে। এতিয়া সেইটো ল'ৰাই যোনজনী ছোৱালীক ভাল পায় তাই ঘৰলৈ পালেহি আহি পিনে। নাজানো আৰু দেই। কাইলৈ গৈয়ে চাব লাগিব দে। যি হয় হ'ব আৰু। ক্লিয়াৰিটি চবকে লাগে, মোকো লাগে। এনেই এইবোৰ জেঙত ফচিবলৈ নাই মই। তেন্তে কাইলৈ মায়ে যোৱাই পাই যাব আৰু। তই এইবোৰ কথা ভবা আৰু কোৱা বন্ধ কৰ। ইয়াত আকৌ এক্সট্ৰাকৈ ভাবিবলৈ কি আছে? নয়নদাৰ মোৰ ভিন্দ হ'ব বুলি মই আগৰ পৰাই জানো। এনেকৈতো আকাশত চাং পাতি থাক। আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। কোনে কোনফালে চলাই থাকে ঠিক নাই। কিন্তু মোৰ নয়নদাৰ ওপৰত কিবা এটা বিশ্বাস হৈছে দেই। তেওঁ ল'ৰাটো ভালেই হ'ব। ভনীয়েকে আহি তোৰ লগত কথা পাতিছে, তোৰ লগত চব ঠিক কৰিছে। নয়নদাৰ লগত তোৰ ৰিলেশ্যন ঠিক কৰিবলৈ চেষ্টা কৰিছে। তই ভাবচোন, নয়নদাৰ নিশ্চয় ভনীয়েকক ঠিককৈ গালি দিব পাৰে। সি ভনীয়েকক কেতিয়াও গালি নিদিয়ে, বহুত ভাল পায় তাইক। তেন্তে ভনীয়েকজনীয়ে ভাল হৈ চাগে, ককায়েকৰ সুখ বিচাৰে। মৃদুস্মিতা সংগত পৰিয়ে চাগে ছোৱালীজনী তেনেকুৱা হৈছিল। মই কথা পাতিতো অলপো বেয়া নাপালোঁ। সেইটোৱে হয় চাগে। এতিয়া ইয়াতে বহি থাকিব নালাগে, ব'ল শুওঁগৈ। কাইলৈ কি বিহু হ'ব ঠিক নাই। কাইলৈ ৰাতি শুবলৈ পাম নে নাপাম সেইটোও ঠিক নাই। এইজনী অকল শোৱা কথাই ভাবি থাকেও। ভাবিবই লাগিব, শোৱা মেইন কোনোবা এখিনিত। আজি যদি ৰাতি ভালকৈ টোপনি যাব নোৱাৰোঁ কাইলৈ গাটো কিমান উইক লাগিব বাৰু। যা শুগে যা, মই অলপ পাছত যাম যা। মায়ে ক'ৰবাত যোৱা কথা কৈ আছিল যে? ক'ত যোৱা কথা কৈছিল ন? তই সঁচাকৈ জানিব বিচাৰ? জানিবলৈকেতো সুধিছোঁ। তই যাব লাগিব নহয়।
মই ক'তো যাব নাই দেই। মই কাইলৈ ঘৰতে থাকিম। তই আৰু মা যাবি নেকি? তই মই আৰু মা যাম। মই ক'তো যাবলৈ নাই কৈছোৱেচোন। তহঁতেই গৈ থাকিবি। মই আজিয়ে ভাবি থৈছোঁ যে কাইলৈ মই দিনটো ঘৰত থাকিম আৰু শুমহে অকল। অফিচ গৈও আমনি লাগিছে আৰু কাইলৈ ফুল টাইম মই নিজক দিম। সঁচাকে কৈছতো? আকৌ এবাৰ ভাবি ল কিন্তু। সঁচাকে মিছাকে বুলিবলৈ কি আছে বাৰু? নাযাওঁ বুলি কৈছোঁ, মই নাযাওঁ আৰু তহঁতেই গৈ থাকিবি। আচ্ছা, তোৰ চাগে প্ৰতীক্ষা বাক বিয়া পাতিবলৈ মন নাই? হা? এইটো আকৌ কি কথা ক'লি তই? নহয়, আছে নাই সেইটো ক। মোৰতো লাগিছে নাই চাগে। মইতো তাইকে বিয়া পাতিম বুলি আছোঁ। ইয়াত আকৌ তই এনেকুৱা কুৱেশ্যন কিয় কৰিছ? তেন্তে বুদ্ধু, তই নগলে কেনেকে হ'ব? সিহঁতৰ মাকেতো তোক দেখা নাই। তাৰ মানে কাইলৈ সিহঁতৰ ঘৰলৈ যোৱা প্লেনিং কৰিছ? আকৌ তোক নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু ভাবিলোঁ ভালকেতো ওলাই মেলি তই ইয়াৰ পৰা যাবই লাগিব, নহ'লে জধলা বনি যাবি। সেইটো কাৰণে আগতে কৈ দিছোঁ আৰু। মই যেনেকৈ ক'লেও মোক ভালেই লাগে দে। বৰ উস্তাদি মাৰিব নালাগে সেই বুলি। একো উস্তাদি মৰা নাই, যি হৈছে সেইটোহে কৈছোঁ। তই যে মাও যাব বুলি ক'লি, মায়ে একচেপ্ট কৰি ল'লে নেকি? মায়েতো প্ৰথমতে একচেপ্ট কৰিছিল, তোৰ আগত সেয়া নাটকহে আছিল। কি? মায়ে মোৰ আগত নাটক কৰিছিল? কৈছিলোঁৱেচোন, মৃদুস্মিতাই পাঠ পঢ়াইছিল মোক, আৰু মই ভাবিছিলোঁ তই মৃদুস্মিতাক লাইক কৰ। সেইটো কাৰণে মই মাক এইবোৰ কৰাইছিলোঁ। তেনেকুৱাহে আছিল মানে? তয়ো বৰ বেলেগ বেলেগ কাম কৰি থাক দেই। মই মেণ্টেলি কিমান মানুহটো ভাগি পৰিছিলোঁ বাৰু। চৰি দাদা, প্লিজ এতিয়া খং নকৰিবিচোন, মই কান্দি দিম আকৌ। তেতিয়া মই গম পাইছোঁ তই প্ৰতীক্ষাবাক ভাল পাওঁ বুলি। মোৰ কিমান দুখ লাগিছিল। মই তহঁতৰ দুটা ৰিলেশ্যন বেয়া কৰিছিলোঁ নিচিনা লাগিছিল। হ'ব হ'ব, এতিয়া কন্দা কটা নকৰ দেই। মই কিন্তু এইবোৰ চাই থাকিব নোৱাৰোঁ, তই জান নহয়। মোৰ ভণ্টি ৱৰ্ল্ডৰ বেষ্ট ভণ্টি হয়। মই কিমান বেয়া ভনীয়েক মই গম পালোঁ। তই এতিয়া এনেই ক'ব নালাগে। এনেকুৱা কথাবোৰ কৈ নাথাকিবি। মোৰ লগত যদি কিবা ভাল হৈছে, তোৰ কাৰণে হৈছে। কিন্তু ক্ৰিয়েটোতো মোৰ কাৰণেই হৈছে, ঠিকটোতো মই কৰিবই লাগিব। ঠিকটো এনেও হ'ব। প্ৰতীক্ষাই মোক পচন্দ কৰে বুলি মই জানো নহয়। অকল প্ৰতীক্ষাই নহয়, তাইৰ ভনীয়েকেতো মোক ভিন্দু ভিন্দু বুলিও জোকায় আগত। তাইতো ভনীয়েক এজনীও আছে। মই এতিয়ালৈকে লগেই পোৱা নাই নহয়। তাইও বহুত ভাল জাননে? তই লগ পালে একদম তহঁতৰ ফ্ৰেণ্ডশ্বিপ বনি যাব, সেইটো চিয়ৰ। এইটো তেন্তে বহুতেই ভাল কথা। মৃদুস্মিতাৰ বদলি বেলেগ এজনী ফ্ৰেণ্ড পাই যাম মই। তাইৰ কথা উলিয়ালি ভালেই হ'ল। তই কিন্তু তাইৰ লগত আৰু একো কণ্টেক্ট নাৰাখিবি দেই। তাই সঁচাকৈ ভাল নহয়। মই কালি শুনিবলৈ পাইছিলোঁ তাই প্ৰতীক্ষাৰ কথা কিবা কিবি উল্টা পুল্টা গাই ফুৰিছে লগৰবোৰৰ আগত। অকল প্ৰতীক্ষাৰ কথা নহয়, মোৰ কথাও কিবা কিবি কৈছে। সেইজনী পাগল হয় তোৰ কাৰণে, আৰু তোক পাবলৈ এইবোৰ কৰিবই। ময়ো কিছুমান লগৰ পৰা বহুত কথা শুনিলোঁ। তাই মোক বেষ্ট ফ্ৰেণ্ড বুলি কয় আগত। মোৰ বদনামে বেলেগৰ আগত গাই ফুৰেচোন। আৰু কিছুমান কথা আছে, সেইবোৰ মই নকওঁ আৰু তোক, এনেই মাথা বেয়া হ'ব। নালাগে দে, শুনিবও নিবিচাৰোঁ মই সেইজনী কথা। ভাল ফ্ৰেণ্ড বুলি তাইক মই সদায় সহায় কৰিলোঁ। তাইৰ বিপদত তাইক মই অকলে এৰাই নাছিলোঁ। ফ্ৰেণ্ডশ্বিপতে কৰিছিলোঁ এইবোৰ। ভাল পালেহে কোনোবাই তেনেকৈ কৰে নেকি? ফ্ৰেণ্ডশ্বিপ বুলিবলৈ আজিকালি কি একো নাথাকেই নেকি? তাই নিজেই ভাবি ল'লে, একচুৱেলি সেইটোৱে বেয়া কৰিলে। ভাবি ল'লে বুলি মই তাইক ভাল পাই যাব নোৱাৰোঁ নহয়। প্ৰতীক্ষাক লগ পোৱাৰ আগত মইতো এইবোৰ কথা একোৱেই ভবা নাছিলোঁ। ভাবিছিলোঁ তহঁতি ছোৱালী এজনী চাই দিবি, মই তাইকে বিয়া পাতিম। কিন্তু তাইক লগ পোৱাৰ পাছত মোৰ তাইক কিবা এটা ভাল লাগিবলৈ ল'লে। আৰু তাইৰ লগত অলপ কথা পাতিয়ে মই গম পালোঁ যে তাইয়ে মোৰ কাৰণে ৰাইট পাৰ্চন। এইবোৰ কথা যদি তই মোক আগতে ক'লিহেঁতেন বোপাই, ইমান দিনে প্ৰতীক্ষা বাক মই বৌকে মাতিলোহেঁতেন। হ'ব দে, এতিয়াও একো দেৰি হোৱা নাই। হ'ব দে, এতিয়া বৰ সপোন দেখি শুই যা আৰু এটা কথা, কাকো নকবি কিন্তু। কি কাকো নকবি? আমি সিহঁতৰ ঘৰলৈ যাম বুলি সিহঁতৰ ঘৰৰ মানুহক কাকো নকবি। নকওঁ বুলি ভাবিছ নেকি? যদি সিহঁতি ঘৰত নাথাকে? আমি বহুত সোনকালে যাম। সিহঁতৰ ঘৰত পামেই ক'বালৈ যাবলৈ থাকিলেও। ছাৰপ্ৰাইজ দিব লাগিব ন, এনেকৈ কৈ দিলে নহ'ব নহয়। অ'কে ভণ্টি, হ'ব দে। তই যি ক সেইটোৱে হ'ব। যা যা যা, শুগে যা তয়ো। হ'ব দে, গৈছোঁ। কি মজা হ'ব প্ৰতীক্ষা। মই কাইলৈ আহি আছোঁ তোমাৰ ওচৰলৈ। প্ৰতীক্ষা মাকেও মানি ল'লে হয় আৰু। হে ভগৱান, আশীৰ্বাদ কৰা। কি ৰখি আছে, ব'ল আকৌ, দেৰি হৈছে নহয়। মা, যোৱাটো ভাল হ'ব জানো? আকৌ এবাৰ ভাবাচোন, কোন আছিলে আমি চিনিও নাপাওঁ। এনেকৈ যোৱাটো ভাল নহ'ব নেকি? তুমিতো তাত গৈ চাগে খঙতে কথা সুধিবা। মোৰ মাথাটো বেয়া নকৰিবি তহঁতি এতিয়া দেই। যাম বুলি কৈছিল নাই? আৰু মই কেনেকৈ কাৰ লগত কথা পাতিব লাগে এইবোৰ জানো। তহঁতি শিকাব নালাগে মোক। সেয়া চোৱাচোন, ইমান খং কৰিলে কেনেকৈ হ'ব বাৰু? তহঁতি মোক খং উঠাই আছ। অথনিৰ পৰা মইতো ভালকৈ আছিলোঁ। মই জানো নহয় মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে। তহঁতি কি ভাবিছ তাত গৈ মই চিধা কাজিয়া কৰিমগৈ? দেখিছ আজিলৈকে কাৰোবাৰ লগত কাজিয়া কৰা? অকল তোৰ পেহীৰৰ বাদ দি কাৰো লগত কাজিয়া লাগি পোৱা নাই মই। মা,
ল'ৰাটোৱে যদি কেনেবাকে বাক সঁচাকে পচন্দ কৰে তেতিয়া কি কৰিবা? যি ঘৰে মোৰ ছোৱালী বদনাম উলিয়াব সেই ঘৰলে কি মই মোৰ ছোৱালীক দিম? যদি এইবোৰ মিছা বুলি গম পোৱা তেতিয়া ঐ ছোৱালী তই মনে মনে থাকচোন। কি উল্লাপোলা বকি আছ বাৰু? সঁচাকে এইজনী কি উল্লাপোলা বকি আছ? মনে মনে থাক। এনেই যি টি কথা গাই নাথাকিবি। এনেই ঘৰত গৈ কোনোবাই এইবোৰ কথা কৈ নাযায়। নিশ্চয় ইয়াত কিবা এটাতো সঁচা কথা থাকিব। হ'লেই আৰু মই গম পালো বুজিছা কোনে তোমাক কৈছিলে। নকওঁ এতিয়া ব'লা, ইমান যাবলৈ মন গৈছে গৈয়ে গম পাবা। সেই হাৰামেজনীয়ে কৰিব আৰু কোনে কৰিব? কোন তেন্তে? ব'লা, যাবলৈ মন গৈছে নহয় ব'লা, চাইও আহিবা। মইচোন যাওঁ বুলিয়ে কৈছো, তহঁতিহে ৰখাই আছ। কোনোবা আহিছে নেকি? গাড়ী ৰখোৱা মাত শুনিছোচোন। মই মাতিছিলো, নিবলৈকে আহিছে চাগে, ব'ল। নহয় অ', কোনোবা আহিছে আমাৰ ঘৰলৈ। নমস্কাৰ দেই, বেয়া নাপাব আমি খবৰ নিদিয়াকৈ অহাৰ কাৰণে। আপোনালোক ক'বলৈ যাবলৈ ওলাইছিলে নেকি? নয়নিকা তই আৰু নয়ন দা, তই ইয়াত কেনেকে? কি কৰিছ তই ইয়াত? ভণ্টি এইখন তাইৰে ঘৰ আকৌ। কি ক? তই প্ৰতীক্ষা দাৰ ভনীয়েক, তই নয়ন দাৰ ভনীয়েক। তহঁতি দুজনী আগত লগ পোৱা নাছিলে নেকি? নাই পোৱা নহয় মা, মই তাইক মুখৰ আগত কেতিয়াও লগ পোৱা নাই। মানে পাইছো, প্ৰতীক্ষা বাৰ ভনীয়েক হিচাপেতো লগ পোৱা নাই। চাচোন বাৰু, ইমানকে লগ পাই আমি চব কথা ডিছকাছ কৰিছো, কিন্তু এইটোকে নাজানো। ভালেই হ'ল, মোৰ মনটো কিমান ভাল লাগিছে বুলি ভাবিছে তোক দেখি। ৰচোন তহঁতি দুজনী, যি পাতিবলৈ আছে পাছত পাতিবি তহঁতি। আপোনালোক মানে? মই নয়নৰ মাক। তাই গৈছিলে যে আমাৰ ঘৰলৈ, গম পাই চাগে? গম পাইছো। আপোনালোক কিয় আহিছে ইয়ালৈ? মা এইবোৰ কি কৈছা তুমি ইমান খঙত? কি হ'ল? আপোনাৰ কিবা আমাৰ ওপৰত খং উঠি আছে নেকি? নহয় আণ্টি, তেনেকুৱা একো নহয়। মা মানে প্ৰতীক্ষা তই মনে মনে থাক, মোক কথা পাতিবলৈ দে। আপোনালোকে বোলে মোৰ ছোৱালীজনী বদনাম উলিয়াই কৰিছে। আপোনাৰতো এজনী ছোৱালী আছে, এজনী ছোৱালী বদনাম উলিওৱাটো কিমান ডাঙৰ কথা আপুনি জানেনে? এইবোৰ কি কৈছে আপুনি? আমি কিয় প্ৰতীক্ষা বদনাম উলিয়াম? আপোনাৰ নিশ্চয় কিবা এটা ভুল হৈছে। আমি তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰো। কিন্তু আপোনাক এইবোৰ কৈছে কোনে? কালি কোনোবা ছোৱালী এজনী আহি কৈ থৈ গ'ল। গম পালো আণ্টি, এইজনী নিশ্চয় মৃদুস্মিতা হ'ব। তাই মোৰ দাদাক বহুত পচন্দ কৰে, কিন্তু মোৰ দাদাই ডাইৰেক্ট তাইক মুখতে ৰিজেক্ট কৰি দিলে যে। এতিয়া কি কৰো কি নকৰোকে এইখন কৰি আছে। ছোৱালীজনী নিশ্চয় বগা হ'ব দেখিবলৈ ন? অলপ ওখকে? তেনেকুৱাই, অলপ ক্ষীণকে ছোৱালীজনী। তেন্তে সেইজনী মৃদুস্মিতাৰ বাহিৰে আৰু কোনো হ'ব নোৱাৰে। দাদাৰ পাছততো তাই পৰি থাকে অকল। মই সেইটোকে কৈছো জাননে। ময়ো সেই টাইমত ঘৰতে আছিলো, কিন্তু ভিতৰত আছিলো আকৌ। বাহিৰলৈ ওলাই আহো মানে গ'লেই নহয়। মৃদুস্মিতাই এইবোৰ কৰিছে। তাইৰ কথা আপুনি বিশ্বাস নকৰিব। তাই ছোৱালীজনী এইবোৰ কেলে কৰি থাকে মই বুজি নাপাওঁ। নয়নদাক লাগে আকৌ, সেইটো কাৰণে এইবোৰ কৰি ফুৰিছে। কিন্তু আকৌ আমাৰ নয়নে আপোনালোকৰ প্ৰতীক্ষাকে পচন্দ কৰিছে। কি? প্ৰতীক্ষাক ই বহুত ভাল পায়, আৰু পেৰেণ্টছ হিচাপে আমিতো ল'ৰা ছোৱালী সুখৰ কাৰণে এইকণ কৰিবই লাগিব ন? আপুনিও জানো প্ৰতীক্ষাৰ সুখ নিবিচাৰে? কিন্তু প্ৰতীক্ষাই এই বিষয়ে মোক কেতিয়াও একো কোৱা নাই। মা, বায়ে এনেও তোমাক একো নকয়, কাৰণ তাই মস্ত লাজ কৰে যে, আৰু তুমি কিবা বেয়া পাবা বুলি ভয় কৰে। মাজনী, তইও পচন্দ কৰ নেকি? মা, মোৰ ক'বলগীয়া এতিয়া একো নাই। তুমিও ভাল দেখিব লাগিব। যদি তোমালোকৰ একো আপত্তি নাই, তেন্তে মোৰো একো আপত্তি নাই। তহঁতি ইমান কথা লুকাব পৰা হলি নে? মনে মনে তহঁতি এইবোৰে পাতি থাক ন? মই সুধিলেতো মোক কেতিয়াও কোৱা নাছিলি। হ'ব মা, পাছত গালি পাৰিবা, এতিয়া আলহী আছে ঘৰত। দেখিছেনে বাৰু, মই এইবোৰ একোৱেই গম নাপাওঁ নহয়। ল'ৰা চোৱাৰ কথা ক'লে ল'ৰা চাবলৈও কৈ দিছিলে। বেলেগ ল'ৰা চাই সিহঁতৰ ঘৰৰ লগত কথা পতা হ'লে কি হ'লহেঁতেন বাৰু? প্ৰতীক্ষা, এইটো বেয়া কথা নহয়। ভয় কৰি দিয়ে চাগে বেচেৰিয়েও, এতিয়াও মাতিব পৰা নাই। ইহঁতি মোলে ভয় কৰে কিয় মই বুজি নাপাওঁ। বহুত ভালকে কথা পাতো মই। ভালকে বাৰু কথা পাতে যেতিয়া মন ভাল থাকে। যদি খং উঠে, হেতা ঝাৰু চব উঠি যায়। এইটো অকল তহঁতৰ মায়ে নহয় বুজিছ, আমাৰ মাও। আগতে ময়ো খাইছিলো, এতিয়া ঘৰত নাথাকো কাৰণেহে। মাকৰ পৰা ল'ৰা ছোৱালী মাৰ খাবই লাগিব আৰু নে কি কয়? খং উঠিলে পাবই আৰু ন? বেয়া নাপাব দেই, মই নজনাকে আপোনালোকৰ ওপৰত খঙেই কৰি দিছিলো। ছোৱালী বদনাম বুলি ক'লে ভয় লাগে যে। বুজিছো, মই আপোনাক অলপো বেয়া পোৱা নাই। তোমাৰ নাম নয়ন ন? হয় আণ্টি, ময়ো মোৰ ফালৰ পৰা কিবা এটা কৈয়ে দিওঁ। মই আপোনাৰ ছোৱালীক বহুত ভাল পাওঁ। প্ৰথম দেখাৰ পৰাই মই তাইক ভাল পাই আহিছোঁ। তাইক মই বহুত সুখত ৰাখিম আণ্টি, অলপো দুখত পৰিবলৈ নিদিওঁ। তাই যেতিয়া ঘৰলৈ আহিব বিচাৰে তেতিয়াও মই বাধা নিদিওঁ, আৰু আপোনালোকৰ যেতিয়াই মন যায় আমাৰ ঘৰলৈ যাব পাৰিব। তাই যি কৰিব বিচাৰে, তাইৰ সপোন পূৰ কৰাত মই সহায় কৰিম। মই তাইৰ কাৰণে পাৰফেক্ট নহয় মই জানো, কিন্তু তাইৰ কাৰণে পাৰফেক্ট বনিবলৈ চেষ্টা কৰিম। বা ভিন্দু, শুনি ভাল লাগি গ'ল একেবাৰে। আমাৰ বাই এতিয়া নেদেখাই বাৰু, মনে মনে একদম ফিদা হৈ গৈছে আপোনাৰ ওপৰত, টেনচনে নল'ব।
আমাৰ দাদাই ক'ব জানিছে আকৌ। ৰচোন, এইজনী মই ধেমালি কৰা নাই নহয়। আণ্টি, আপোনাৰ কিবা ক'বলৈ আছে নেকি মোক, বা সুধিবলৈ আছে নেকি? মইনো কি ক'ম বোপাই, সৰুৰ পৰা দুজনী ছোৱালীক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছো। ইহঁতৰ সুখেই মোৰ সুখ। আজিলৈকে যি কৰিম বুলি কৈছে মই কৰিব দিছো, কেতিয়াও বাধা দিয়া নাই। সিহঁতৰ কৰ্মই মোক সদায় সুখীয়ে কৰি আহিছে। মোৰ ছোৱালীৰ যদি একো আপত্তি নাই, মোৰো একো আপত্তি নাই। থেংক ইউ আণ্টি। বৌ, তুমি মনে মনে থাকিবানে? তুমিওতো কিবা এটা কোৱা। মইনো কি ক'ম, লাজ কৰিছে বিয়নী, বুজিছে? ইহঁত দুটাক বেলেগতে কথা পাতিবলৈ দিওঁ নেকি? পাতি লওক, মোৰ একো আপত্তি নাই। আপোনালোক থিয় হৈ আছে যে, বহক আকৌ। বহিম। আজিতো ভাত পানী খাইহে যাম আৰু ইয়াৰ পৰা। আপোনালোক দুজন যাওক আকৌ, ৰখি থাকিব নালাগে। নয়নিকা, তয়ো বল, মোৰ ৰুমলৈ যাওঁ। এওঁলোকে কথা পাতক আৰু ইয়াত। বল, মই কম বুলিয়ে লৈছিলো। তোৰ লগততো এতিয়া পাতিবলৈও মোৰ ঢেৰ কথা ওলাব। মই খঙতে কালি আপোনালোকৰ ঘৰলৈ যাওঁ বুলি কৈছিলো, জানেনে? ইহঁতিহে ৰখালে। যোৱা হ'লেতো কালিয়ে চব ফিক্স হৈ গ'লহেঁতেন। বেয়া নাপাব দেই। আপোনালোক অহাৰ লগে লগে মই যেনেকৈহে ক'লো তেনেকৈ ক'ব নালাগিছিল। একো নাই আপুনিও মাক, ময়ো মাক। বুজি পাওঁ নহয় এইবিলাক। যেতিয়া ল'ৰা ছোৱালীৰ ওপৰত কথা আহে আমি একো ভাবিয়ে নাচাওঁ। হয় দিয়ক, মাকবিলাক এনেকুৱাই আৰু। আপুনি বহক, মই চাহ বনাওঁগৈ। অকলে যাব নালাগে, ময়ো যাম, বলক। বলক, লগে ভাগে আজি ভালকৈ এসাঁজ খাম আৰু। মোক আগতে সাহসৰ কথা কোৱা নহয়, দেখিলা ঘৰ আহি ওলালোহি আজি। আৰু তোমাক মোৰ ঘৰলৈ লৈও যাম। মইতো আচৰিতে খাই গৈছিলো। কালিৰ পৰা মা যি খঙত আছে সেইবোৰ দেখি ভয় খাই আছিলো, তাতে আকৌ তোমালোকক দেখি গলো। এইজনী মৃদুস্মিতাৰ কাম আৰু, তোমালোকে গম পাবই লাগিছিল। আৰু মোক ফোন এটা কৰি বা মেছেজ এটা কৰি হ'লেও ক'ব পাৰা নহয়, একোৱে নকলা। ক'বলৈ কিবা এটা ভাল নালাগিল, মই এনেই যি টি কথা ভাবি আছিলো। হ'ব দিয়া, এতিয়া এইবোৰ বাদ দিয়া। এতিয়াতো তেনেকুৱা একো নহয়, কেইদিনমানৰ পাছত অফিচিয়েলি তুমি মোৰ ৱাইফ হ'বা। হ'ব, এতিয়াও টাইম আছে। এতিয়া আৰু ভাল পাওঁ বুলি কৈ দিয়া, কিমান আৰু ৱেইট কৰাবা? বিয়াৰ কাৰণে আপত্তি নাই বুলি কৈ দিলো, এতিয়াও এক্সট্ৰাকে ভাল পাওঁ বুলি ক'ব লাগেনে? ভাল নোপোৱা হ'লে বিয়াৰ কাৰণে মানি ল'লোহেঁতেন নেকি? এইটো বাৰু মই আগতেই জানো, কিন্তু তোমাৰ মুখৰ পৰা শুনাটো অলপ বেলেগ ফিল দিয়ে ন। আচ্ছা, ফিল ল'ব বিচাৰিছা? ঠিক আছে, শুনি লোৱা। মই তোমাক বহুত ভাল পাওঁ। বাহ, বহুত ভাল পোৱা। আজিটোতো মোৰ টোপনি নধৰে আৰু। বিয়াখন এসপ্তাহমানৰ পিছতে পাতো নেকি? এসপ্তাহো বেছি হৈ যাব ন? ব'লা, আজিয়ে লৈ যাওঁ তোমাক। ধৈৰ্য ধৰা অলপ, তুমি ক'লেই নহ'ব নহয়। আৰু এটা কথা, মৃদুস্মিতাৰ লগত কিন্তু একো কণ্টেক্ট ৰাখিব নোৱাৰিবা আকৌ। জেলেচি। হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে। অলৰেডি ব্লক কৰিও নাম্বাৰ ডিলিট কৰিলোঁ মই। হয় নেকি? গুড বয়। উৎপল আহোঁ বুলি নক'লে নেকি? ফোন কৰিছিলোঁ আকৌ তাক, সি ঘৰতে নাই, সেইটো কাৰণে আহিব নোৱাৰিলে। ষ্ট্ৰিক্টলি মোক কৈ দিছে, বিয়াত বোলে সখীয়ে সিয়ে হ'ব। হয় নেকি? আজিৰ পৰা আৰু আমাৰ মাজত কোনো আহিব নোৱাৰে। চৰি, মই তোমাক ইমান ভুল বুজাৰ কাৰণে। ছোৱালীও চৰি কয় নেকি? কিয়, ক'ব নোৱাৰে নেকি? নহয়, শুনিছিলোঁ আকৌ। বেলেগে নক'ব পাৰে, বাট মোৰ ভুল থাকিলে মই কওঁ দিয়া। তুমি চৰি ক'বও নালাগে, তোমাৰনো কি ভুল আছিল? যি ভুল আছিল মোৰ আছিল, কিন্তু এতিয়াৰ পৰা তেনেকুৱা একো নহয়। ব'লা, ইয়াত অকলে কথা পাতি থাকিম নে? মাহঁতৰ ওচৰলৈ যাওঁ আকৌ। ৰ'বা না, ইমান দিনৰ মূৰত কথা পাতিবলৈ পাইছো আমি এনেকে। বিয়াৰ পাছত গোটেই জীৱনটো একেলগে থাকিম দিয়া। উফ, মোৰ শুনি কিমান ভাল লাগিছে, মই বুজাব পৰা নাই জানানে। সপোন দেখায়ে তুমি। দেখিমতো, কিমান প্ৰতীক্ষা কৰি কৰি মই মোৰ প্ৰতীক্ষাক পাইছো। তোমাৰ প্ৰতীক্ষাৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।